যোৱা মোৰ মৃত্যুত কোনা কথা কৰিছ আই অসমীৰ অমূল্য সময় নষ্ট নকৰিবা যোৱা বঙালক খেতা গৈ যোৱা ৰাজসভাৰ কাম আজি ইমান সোনকালে শেষ হ'লনে শেষ নকৰা কৈতো আহিব পাৰে ঠিক তোমাৰ স্ত্ৰীয়ে চাগে তেওঁ বৰকৈ আমনি কৰি আছে সেইকাৰণে লৈ আপুনি আহি গৈছে বিৰহ বেদনাত কাতৰ হৈ নে কি কোৱা সখীসকল হ'ব সুবিধা পালেই তোমালোকে মোক এনেকৈ জোকাব নালাগে চুবুৰীয়ে গাঁৱে মাথো এটাই আলচ তোমাৰ আৰু বৰগোহাঁই ডাঙৰীয়াৰ প্ৰেম হেনো স্বৰ্গীয় প্ৰেম দুটা মনৰ একান্ত মিলন ঘটিলেহে এনে দাম্পত্য প্ৰেমৰ চানেকি দেখা পোৱা যায় মোৰ বঙহৰিও মোৰ কাৰণে কেৱল এজন সবল সুঠাম পুৰুষেই নহয় এজন নিৰ্ভীক সুনিপুণ যোদ্ধাও যাৰ ৰণশৈলীত অস্ত্ৰ চহকী শত্ৰু সেনাও সেয়া মানিবলৈ বাধ্য হৈ যায় তেওঁ মোক ভাল পায় এয়াও সঁচা কিন্তু তাতকৈ বহুত বেছি ভাল পায় স্বদেশ আৰু স্বজাতিক দেশ প্ৰেম তেওঁৰ কাৰণে স্বাভিমান আৰু এই স্বাভিমানৰ ওচৰত মই নত জানো হৈ চলিব পাৰিছোঁ মোৰ কাৰণে সেয়াই উত্তম অহংকাৰ মোৰ আকস্মিক অনুপ্ৰৱেশে চাগে তোমালোকৰ মধুৰ আলাপত ব্যাঘাত জন্মোৱা নাই হ'ব যদি বেয়া নোপোৱা কিছু ক্ষণ মই তোমালোকৰ সখীৰ লগত কটাব বিচাৰোঁ বাগিচাৰ ফুলবোৰ দিনক দিনে কিয় ইমান ৰঙীন হৈ আহিছে সময়ৰ গতিবেগ লাহে লাহে কিয় ইমান কমি আহিছে তাকে লৈ তোমালোকৰ সখীৰ লগত মোৰ অলপ জৰুৰী আলাপ কৰিবলগীয়া আছে নাযাবা মুলা মোৰ কাষত থকা তোমাৰ সংগহে মোৰ কাৰণে সৰ্বোত্তম বিশ্বাস অস্ত্ৰচালনাৰ অনুশীলন কৰা তোমাৰ হেংডালৰ আজি মোৰ বৰ মন গৈছে সময়ৰ হিচাপ মই কৰিব নাজানো মই জানো তোমাৰ হেংডাঙৰ কাষত কলিজা ফালি প্ৰেমৰ বৰষা নহ'ব ফলে প্ৰাকৃতিকাৰেহে পৰিৱেশত মৰমেৰে ধুনীয়া হোৱাৰ আনন্দই বেলেগ লোৱা আজি হোৱা
বিপদগ্ৰস্ত কছাৰী ৰজা আৰু গৰমা কুঁৱৰীক এই কাৰেং ঘৰত আশ্ৰয় দিয়াৰ ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই কিন্তু প্ৰজাগণে যদি মই তেনে কৰাটো নিবিচাৰে সেয়েহে প্ৰজাসকলে যি নিৰ্দেশ দিব সেয়া মই মানি চলিবই লাগিব তথাপি স্বৰ্গদেৱৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা আমাক যেন পুনৰ বিপদৰ মুখলৈ ঠেলি দিয়া নহয় আগবাজাৰৰ ৰাজনৈতিক অভিপতি গলিলৈ মই এদিন অসম্ভৱী কৰি দিছিলোঁ নবাব কইনা হৈ তিনিদিন ইভাগে ঘূৰি ফুৰিবলগীয়া পৰিছিল মোৰ ওপৰতে স্বৰ্গদেৱৰে অলপ দয়া কৰি ৰাখে আপোনাৰ প্ৰাৰ্থনা মই বুজিছোঁ কিন্তু মই নিৰুপায় প্ৰজাসকলৰ আদেশ মই অমান্য কৰিব নোৱাৰোঁ তথাপিতো এই বিষয়টো মই মোৰ ভগ্নী মুলাগাভৰুৰ লগত এবাৰ পাতি ল'ব বিচাৰিছোঁ তাৰ বাবে মই তেওঁক মতায়ো পঠাইছোঁ মোলা আজি বহুদিন হ'লে কাৰেং ঘৰটোৰ পদধূলি পৰা নাই বৰগোহাঁইৰ লগত চক্ৰং সম্পন্ন হোৱাৰ পাছৰ পৰা তই যেন ৰাজসভাক এৰাগীয়ে কৰি পেলাই ৰাজসভাৰ ৰাজ্যৰ প্ৰতিটো সংবাদে মোৰ অৱগত স্বৰ্গদেৱ ঈশ্বৰ এই ধৰ্ম পালন কৰাৰ যেতিয়াই সময় হ'ব আপুনি মোক আপোনাৰ কাষতে পাব যেনেকৈ আজি লৰি আহিছোঁ আপোনাৰ আমন্ত্ৰণ পায় আপোনালোকৰ কাৰণে শয়ন কক্ষ সাজু হৈ আছে তাতে গৈ বিশ্ৰাম কৰোঁ মই বৰ বিপাঙত পৰিছোঁ বোলা বৰগোহাঁইৰ মুখত চাগে তই শুনিছোঁ স্বৰ্গদেৱ ঈশ্বৰ ৰাজপদবীত নাথাকিলেও তোৰ ৰাজনৈতিক বিচক্ষণতাত যে মোৰ অটল বিশ্বাস আছে সেয়া চাগে তই নজনা নহয় তই কি কৰ কছাৰী ৰজা আৰু গৰমা কুঁৱৰীক আশ্ৰয় দিয়াটো সমীচীন হ'ব জানো অতিথিক আশ্ৰয় দিয়াটো প্ৰতিগৰাকী অসমীয়াৰ ধৰ্ম আৰু আপুনি স্বৰ্গদেৱ ঈশ্বৰ এই ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত আপুনি হুহুকা পিছলা কৰাটো মুঠেই সমীচীন নহ'ব তোৰ মুখেদি মই মোৰ মনৰ কথাখিনি শুনিছোঁ বোলা আহোম ৰাইজৰ স্বৰ্গদেৱ ঈশ্বৰক মই ইমানো দুৰ্বল বুলি নাভাবোঁ যে দুগৰাকী অতিথিক আশ্ৰয় দিয়াৰ সমান সামৰ্থ্য তেখেতৰ নাই মই আচলতে প্ৰজাসকলে কি ভাবিব সেইলৈহে চিন্তিত আছোঁ অসমৰ প্ৰজাবোৰ ইমান নিষ্ঠুৰ নিৰ্দয় নহয় স্বৰ্গদেৱ ঈশ্বৰ আৰু যদি প্ৰজাসকলে এই মন্তব্য কৰেও তেন্তে তেওঁলোকক বুজনিৰে সৈমান কৰাটো আপোনাৰেই দায়িত্ব মোৰ দ্বিধাগ্ৰস্ত মনটোক তই আত্মবিশ্বাস দিছ মোলা নিশ্চিত থাক মই কেতিয়াও আহোম ৰাজ পৰম্পৰাৰ বিৰোধী কাম নকৰোঁ তাৰ পিছে অস্ত্ৰ চালনাৰ অনুশীলন কৰি আছনে নাই নে সাংসাৰিক দায়িত্বৰ হেঁচাত সেইবোৰ এৰিয়ে পেলাইছ কোনো হেঁচাতে অসমীয়া নাৰী কেতিয়াও অস্ত্ৰ ত্যাগ নকৰে স্বৰ্গদেৱ ঈশ্বৰ শত্ৰুপক্ষক ভেটিবলৈ অস্ত্ৰ শস্ত্ৰবোৰ আৰু বেছি ধাৰাল কৰিহে লয় খুব সিদিনা এজাক নগালৰা আহিছিল কাৰেং ঘৰলৈ পাল সেৱা কৰিবলৈ তাৰে এজন ল'ৰাই মোৰ সন্মুখত প্ৰদৰ্শন কৰিলে অস্ত্ৰ চালনাৰ ন কৌশল বাহ কি কৌশলী যোদ্ধা আছিল সি দুৰ্বক্ষণ হেনো নিজে হাজিৰ হ'ব এই সন্ধিৰ প্ৰস্তাৱ লৈ এই সময়ত স্বৰ্গদেশ্বৰ থাকিব লাগিছিল জৰুৰী কামত স্বৰ্গদেশ্বৰ যাব লগা হ'ল লগত গৈছে বুঢ়াগোহাঁই ডাঙৰীয়া সেইকাৰণে দুৰ্বক্ষণক সাক্ষাৎ কৰাৰ ভাৰ দিছে মূলা আৰু মোক কাষত কিন্তু ময়ো থাকিম এই বঙালবোৰৰ কোনো বিশ্বাস নাই সেৱাহে বৰগোহাঁই ডাঙৰীয়া গড়ৰ সেনাপতি দুৰ্বক্ষণে স্বৰ্গদেৱৰ সাক্ষাৎ বিচাৰিছে আহিবলৈ দিয়া নাই অনুমতি লৈ অপেক্ষা নকৰি সোমাই সন্ধিৰ প্ৰস্তাৱ লৈ ইমানদৰে বাহিৰত ৰৈ থাকিব নোৱাৰে আৰু দুৰ্বক্ষণক বাহিৰত ৰখাই থোৱাৰ হিম্মত এই যে আহোম হুকুমতৰ নাই সেইখিনি সমজদাৰী মোৰো নথকা নহয় আপোনালোকৰ ৰজাক মাতিলে মোৰ কাম কৰা সোনকালে হ'লহেঁতেন স্বৰ্গদেৱ ঈশ্বৰ বৰ্তমান কাৰেঙত নাই আপোনাৰ যি ক'ব লগা আছে মোক ক'ব পাৰে কিবা ক'বলৈ যোৱাৰ আগতে মই কিবা এটা চাব বিচাৰো কি দেখুৱাব লাগিব মোৰ দিলে ৰবা গৌৰৰ নবাব চাহজাদে যাক নবাবৰ ৰাজনীতিৰ কাৰণে মই হেৰুৱাই পেলাব লগা হৈছিল গৌৰৰ নবাবৰ চাহজাদে আৰু যাক বন্দী কৰি ৰখা হৈছে ইয়াৰ পাখাদাৰ নহয় তেতিয়াহ'লে তেওঁ কোনটো কৈশৰ আছে মোক দেখুৱাই দিয়ক তেওঁ কাৰণে হাজিৰ কৰক মই এবাৰ চাব বিচাৰোঁ গতিকে আমি সন্মান কৰিবহে জানো তেখেতলোকে প্ৰদৰ্শন কৰি সন্মান লাভ কৰিব নোৱাৰোঁ কোনটো কক্ষত আছে মোক দেখুৱাই দিয়ক মই নিজেই কক্ষৰ দৰ্শন কৰি আহোঁ ইমান বেছি স্পৰ্ধা নকৰিব দুৰ্বক্ষণ সন্ধি কৰিবলৈ অহা মানুহৰ তেজেৰে সেই কাৰেং ঘৰ লেটা কৰাৰ ইচ্ছা আমাৰ নাই ভাল লাগিছে জংলী অসমীয়াৰ মুখত এনেকুৱা গৰম গৰম আলফা শুনি জংলী বুলি কৈছ কৈছো অসমীয়া জাতিটোক কৈছো পাহাৰ বগোৱা আৰু নাও চলোৱাৰ বাহিৰে বেলেগ একো এটা কৰিবলৈ শিকা নাই সন্ধান যি গৰ্ব সংঘাতে কৈছ তাক খতম কৰি পেলাবলৈ দুৰ্বক্ষণাই কামে
জংগলী হওঁ তেন্তে আমাৰ জংঘলতো কিছুমান নিয়ম আছে অন্য জন্তুৱে কামুৰ দিবলৈ নহালৈকে আমি কেতিয়াও তাক চিকাৰ কৰাৰ পাং নাপাতো প্ৰস্তাৱ যদি অসম আৰু অসমীয়াৰ ইজ্জত সুৰক্ষিত হৈ থকাৰ বিচাৰিছে যদি অসম নৱমৰ হাতত গোলাম হৈ যোৱাটো বিচৰা নাই তেতিয়াহ'লে আপোনালোকৰ অতিথিক মোৰ হাতত তুলি দিয়ক আমি অসমীয়া গিৰ কাপুৰুষ নহয় যদি পৰিখালত তুলি দি আমি আমাৰ মান ৰক্ষা কৰিম আমি অসমীয়া ইমান জংঘলীও নহয় যে নিশংস বনৰীয়া জন্তুলৈ ভয় কৰি আমি আমাৰ পৰম্পৰাক পাহৰি পেলাম মই ভাবি ল'ব পাৰোঁ যে মোৰ সন্ধিৰ প্ৰস্তাৱ নাকচ কৰা হ'ল এয়া মোৰ সন্ধিৰ প্ৰস্তাৱ আছিল এয়া আছিল তোৰ অসম ফালিৰ প্ৰস্তাৱ আৰু তেনে প্ৰস্তাৱৰ সঁহাৰি জনোৱাটো পাপ বুলি গণ্য কৰে আমাৰ সৰকাৰী মিনিষ্টাৰে তহঁতৰ মেহমান নবজি নেকি দৰত জাগিছে মোৰ দৰত তহঁতে চাগে অনুমানাই কৰিব পৰা নাই যে কি কৃষক পৰিণতি মাতি আনিছ তহঁতৰে অসম ৰাজ্য কি পৰিণতি পাইছে কৈছ মই এগৰাকী অতিথিৰ বাবদ অসমীয়াৰ লাজ কৰি থাকিব এই অসম ভূমি কবস্থান হৈ যাব তহঁতৰে অসম ৰাজ্য য'ত কবৰ খণ্ড মানুহ বিচাৰি তহঁতে হাত কৰি কৰিব লাগিব তহঁতৰ অসম নৱমৰ দেশ হ'ব অসমীয়া হবে নৱমৰ গোলামী কৰাৰ বাদে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিতে হৈছে অসমীয়া যুদ্ধনামী দুৰ্বল জ্ঞান কৰি শত্ৰু কচু কটা নিদিয়াকৈ থকাৰ নিয়ম সেই অসমীয়া জাতিৰ নাই দেখা যাব নৱমৰ আক্ৰমণত কিমান দিনলৈ দৃষ্টি থাকে তহঁতৰে অসমীয়া জাতি তাৰ মানে যুদ্ধ হোৱাটো নিশ্চিত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰথমখন সংগ্ৰাম য'ত থাকিব অসমীয়াৰ গৌৰৱ আৰু অহংকাৰৰ ইতিহাস এই ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত যুগ যুগান্তৰলৈ লিখা থাকিব প্ৰতিগৰাকী অসমীয়াৰ নাম হয়তো আপোনাৰ হয়তো মোৰ ৰৈ থাকিব নালাগে কনচেন ৰণতুণ্ডুবি বজাই সকলোকে জনাই দিয়া যাওক স্বদেশ ৰক্ষাৰ খন সমাগত যে বঙাল সোপা ক'ৰ পৰা আহিল সিহঁতক বোলে আমাৰ ৰাজ্যখন লাগে স্বৰ্গদেউ ঈশ্বৰে স্পষ্টকৈ কৈছে অসমীয়াই তেজ দিবলৈ সাজু কিন্তু স্বদেশ নিদিয়ে স্বাভিমান নিদিয়ে এইকেইদিন আমাৰ মূলাইদেউ বৰ ব্যস্ত অনবৰতে কাৰেঙলৈ মাতি আছে স্বৰ্গদেউ ঈশ্বৰে আই বোপাইহঁতৰ মুখত শুনিছো বঙালৰ সেনা বোলে বৰ বিশাল এজন সেনাপতিৰ তলত ৩-৪জন সেনাপতি থাকে নাজানো আই এই বিশাল শত্ৰু বাহিনীক আমাৰ সেনাই ভেটা দিব পাৰিবনে নোৱাৰে বৰ্তমান যুদ্ধ চলিছে ৰাজ্যত শত্ৰু সেনাৰ লগত যুঁজি আমাৰ বহুত সেনাই আত্মবলিদান দিছে তোমালোকে এই সময়তো বাগিচাৰ ফুলৰ সুবাস লৈ আছা আমি কেৱল নাৰী নহয় আমি অসমীয়া নাৰী আমি সদায় নীতি প্ৰচাৰ কৰিছোঁ দেশ আৰু জাতিৰ নামত আমি যিমান হাঁহো তাক হয়তো বেছি আমি কান্দো এই অসমীয়া নাৰীৰ চৰিত্ৰ কিন্তু যদি আমি খং কৰোঁ আমি মাত্ৰ শাস্ত্ৰীয় বিশ্বাসেৰে এই ভাবিম যে তেওঁক আৰু কোনোৱে মোক ক্ষতি কৰিব নোৱাৰে নিজৰ স্বামী ভাতৃ কোনোবাই যদি ভয় পেপ লাগি ঘৰৰ এন্ধাৰ চুকত সোমাই আছে তেওঁক টানি আজৰি আনি যুদ্ধৰ পথৰ ব্যৱস্থা কৰা দুৰ্বক্ষেমা ধৰা বস্তু দেখি ৰমাংগনৰ পৰা আহিছে তেওঁ ডিঙিত হেংদামখন ধৰি কবা
আমাৰ তেজেও চাগে সমলা বাঢ়িছে হেংদাং বুঢ়টো চাগে মামৰে ধৰিছে হেংদাং বুঢ়ক ধৰাব লাগিব তেজ বুঢ়ক উতলাব লাগিব শত্ৰুৰ তেজেৰে পখালিব লাগিব হাই অসমীৰ চৰণ চলিবা আমি নারী হলো বলে পিকে কোনো যুদ্ধে আমি ভাল হবলে নাযাওঁ এই অসমীয়া নারীৰ স্বাভিমান কিন্তু সময়ত আমি শত্ৰু কচু কথা দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ এই অসমীয়া নারীৰ অহংকাৰ আমাক তুমি আমন্ত্ৰণ জনাইছে সকলো নিশ্চয় আমি এতিয়া যাব লাগিব কাৰেঙলৈ কিবা দুখ মাৰিছে নেকি মহোদয় দুঃসংঘাতেৰে ভৰি পৰিছে যুদ্ধভূমি সংখ্যা দুৰ্বখেলা বিশাল অস্ত্ৰ ভাণ্ডাৰ সিহঁতৰ বহুত বেছি শক্তিশালী সিহঁতৰ সহগুৰা শব্দত আমাৰ হস্তি সেনা অগ্ৰসৰ হ'বলৈ ভয় কৰা হৈছে সিহঁত বৰ নিশংস মূলা বৰ নিষ্ঠুৰ সিহঁত আমি যুদ্ধভূমিত সদায় কিছুমান নিয়ম মানি চলো পিছফালে পৰা কাকো আক্ৰমণ নকৰো এজন শত্ৰু সেনাৰ লগত কেৱল এজনেহে যুঁজ দিওঁ কিন্তু সিহঁতে এইবোৰ নিয়ম মানি নচলে যদি সিহঁতে নিয়ম মানি নচলে তেন্তে আমিও অনিয়ম কৰিবলৈ বাধ্য এই কথা আমাৰ প্ৰতিজন সৈনিকক বুজাই দিয়াটো উচিত আছিল এই তিনিদিনৰ লগত আমি ইতিমধ্যে আমাৰ বহু সৈনিকে হেৰুৱাইছো ঘৰে ঘৰে ইতিমধ্যে কান্দোনৰ ৰং শুনা গৈছে এই যুদ্ধ কৰাৰ সময় যুদ্ধৰ সময়ত চকু পানী গৈ লাভ নাই বোৱাব লাগে যদি শত্ৰুৰ তেজ চেষ্টা কৰিছে পূৰ্ব সেনাৰ আগ্ৰাসন ৰোধ কৰিবলৈ নাজানো ইয়াত কিমান দিনলৈ সম্ভৱ হয় মই কাৰিবলৈ যাওঁ এই সময়ত সৰ্বদা ঈশ্বৰৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজন উচিত পৰামৰ্শ আৰু অসীম সাহসৰ তুমি তলব নকৰিবা এজন প্ৰকৃত দেশ প্ৰেমিক হাই মাতৃৰ সংকটৰ সময়ত স্বস্তিৰ নিৰ্যাত যাপন কৰা লোক তেওঁ নহয় তোমাকে সমৰভ্যাস আৰম্ভ কৰা এটা কথা সদায় মনত ৰাখি চলিবা আমি পুত্ৰ কন্যা ঘৰ বাৰী সকলো ত্যাগ কৰিবলৈ সাজু কিন্তু আই মাতৃৰ সন্মানৰ লগত কেতিয়াও আমি আপোচ নকৰোঁ সমৰভ্যাস আৰম্ভ কৰা সকলো সাক্ষাৎ কৰি ময়ো যোগ দিম তোমালোকৰ লগত দেখিছা সখীসকল মূলা এতিয়া অকণো বিচলিত হোৱা নাই তোমালোকে চাগে ভাবিছা এই ৰং বিৰঙৰ ফুলৰ সুবাস লৈ ভাল পোৱা প্ৰেমৰ সৰোবৰত গা ধুই ভাল পোৱা আমাৰ আইও হঠাতে ইমান অগ্নিগৰ্ভা হ'ল কেনেকৈ প্ৰকৃততে আইৰ সাহসৰ কাহিনী মই শেষ কৰিব নোৱাৰিম এবাৰ আমাৰ বৰগোহাঁই নগৰীয়াই এটা হাতীক পলাবলৈ চেষ্টা কৰি আছিল হঠাতে হাতীটোৱে বৰগোহাঁই নগৰীয়াক বহু দূৰলৈ চিটিকাই দিলে
যুঁজিবহে জানে হাৰিব নাজানে আইদেউৰ কথাষাৰকে হাৰুগত কৰি আমিও চলাব লাগিব সামৰিক আয়োজন ৰণাংগনত আমিও ক'ব লাগিব দেশ ৰক্ষাৰ বাবে অসমীয়া নাৰীয়ে কন্দুৱাই মাৰিবও জানে আৰু আমি মৰিবও জানে জয় আই অসমী এইখিনি ভাগৰি পৰিলেনে ভাগৰত নহয় আজৰি দুখতে তাই জৰুৰা হৈ পৰিছে কিহৰ ইমান দুখ তাই স্বামীৰ ৰণত পৰিল সংবাদটো পাই তাই দুখে সুখে জৰ্জৰিত হৈ পৰিছে হেংদাম তুলি ল'বলৈও তাই দেহত যেন শক্তি নাই চকু পানী মুচি পেলোৱা তুমি বৰ ভাগ্যৱতী তুমি এনে যেন মানুহক গমহৰ দি বুলিব পাৰিছা যে নিজৰ বস্তুক ক'বলৈ ভয় কৰা নাই তুমি এনে যেন মানুহৰ পত্নী হ'ব পাৰিছা যে বহি শত্ৰুৰ কবলৰ পৰা আই মাতৃক উদ্ধাৰ কৰিবলৈ নিজক নিঃশেষ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই তাই স্বামীক কাটি কেইবা টুকুৰাও কৰিলে তোৰ বখে নাই তাতকৈ বহুত বেছি টুকুৰা কৰিব লাগিব সিহঁতৰ আমাৰ মানুহে যিমান তেজ বোৱাইছে তাতকৈ বহুত বেছি তেজ বোৱাব লাগিব সিহঁতৰ যাতে গৌৰৰ নবাব আৰু গৌৰৰ নৰনাৰীয়ে গম পাই যায় অসমীয়াই যেনেকৈ তেজ দিব জানে তেনেকৈ শত্ৰুৰ তেজ বোৱাবও জানে কনসেন্ট তুমি তোমালোক যোৱাচোন কিবা সংবাদ আছে নেকি কনসেন্ট নহ'লে তুমি এনেকৈ নাহা যুদ্ধভূমি এৰি সংবাদ নকয় আইদেউ এটি দুখ সংবাদহে আছে কি দুখ সংবাদ কনসেন্ট বুঢ়াগোহাঁই ডাঙৰীয়া ৰণত পৰিল আইদেউ বুঢ়াগোহাঁই ডাঙৰীয়াক হত্যা কৰা হ'ল দুৰ্বল সেনাৰ অন্যতম সেনাপতি হায়েত খানে তেওঁক বৰ নিষ্ঠুৰভাৱে হত্যা কৰিলে এজন মানুহক 5-6জনে ঘেৰি ধৰি হত্যা কৰিছে তাতেই কি বীৰত্ব সিহঁতৰ মোৰ কৰিব আছিল যে এতিয়াই ৰমাংগনত নামি পৰো আৰু এদিনৰ পৰা কাটি পেলাও সকলোকে সঁচাকৈ কৈছিল কনসেন্ট সিহঁতৰ পৰাক্ৰমত আমাৰ সৈন্য সামন্ত বিধ্বস্ত হৈ পৰিছে নেকি সেয়া মানৱৰ লগত দানৱৰ যুঁজ আইদেউ যি পৰিস্থিতি নাহক কিয় মানৱে কেতিয়াও দানৱৰ আচৰণ কৰিব নোৱাৰে নহয়
সৰুদিয়ে কি কয় তেওঁ বৰ চিন্তাক্লিষ্ট বৰগোহাঁই ডাঙৰীয়াৰ লগত আলাপত ব্যস্ত কিন্তু এইটো আলাপ কৰাৰ সময় নহয় কওকচোন শত্ৰু পৰাক্ৰম ৰোধ কৰাৰ সময় সেয়া সম্ভৱ হ'ব যদিহে বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্ব দিয়া আমাৰ সৈন্য সকলোৱে নিশ্চয় তেনে সিদ্ধান্তই ল'ব এই সিদ্ধান্ত আৰু কিছুদিন বিলম্ব হ'লে ভাল আছিল কওকচোন বিলম্বটো বুজোতেই নাই আমি যদি ঘটাই দিওঁ সিহঁতে ঠাউকতে আমাৰ ৰাজ্য দখল কৰিব হয়তো তেওঁক বন্দী কৰি প্ৰেৰণ কৰিব গৌৰৰ কাৰাগাৰলৈ সেইটো হয়েই কিন্তু বৰগোহাঁই ডাঙৰীয়া ৰণলৈ যাবলৈ হ'লে তেওঁ নতুন ৰক্ষা কৱচৰ প্ৰয়োজন হ'ব সেই কৱচ আপুনি কি দিব আপোনাৰ সাহস আৰু সংকল্পৰে কথা কৱচ পিন্ধি নতুন উদ্যমেৰে যুঁজত নামিব বৰগোহাঁই ডাঙৰীয়া মোৰ কাৰণে সেয়া হ'ব আটাইতকৈ গৌৰৱৰ ক্ষণ কিন্তু সেই গৌৰৱৰ অংশীদাৰ হ'বলৈ মোক আৰু কিছু দিনৰ প্ৰয়োজন কনচেং দুৰ্বক সেনাক খুজিবলৈ এটা দিন কিয় এটা ক্ষণো অপেক্ষা কৰিব নোৱাৰি মোলাই দেউ পশ্চিমে বৰগোহাঁই ডাঙৰীয়াক ৰণলৈ প্ৰেৰণ কৰাৰ যোজনা কৰে তেওঁ বিচাৰিলে তেওঁৰ লগত ময়ো যাম চাহটো হ'ল আৰু যিয়ে তেওঁ ক্ষতি কৰিবলৈ আহিব একোজনৰ পৰা কাম চাই থাকক ইপিনে খবৰ পাইছোঁ আহোম সেনাৰ অৱস্থা কাহিল হোৱা দেখি দুৰ্বক সেনাৰ বাহনত বিৰাট আনন্দ কিৰিলি পাৰি পাৰি জপিয়াই নাচিছে সিহঁতে আজিৰ দিনত মূলা আটাইতকৈ বেছি সুখী নাৰী কিয়নো তেওঁৰ স্বামীয়ে বৰ সেনাপতি হৈ দেশ ৰক্ষাৰ যুঁজলৈ যাবলৈ ওলাইছে মূলাৰ দেশ প্ৰেম আৰু মনোবলে মোৰ বাবে এক ডাঙৰ সাহস সেই সাহসখিনিকে সাৰথি কৰি তুমিও আগুৱাই যোৱা ৰণক্ষেত্ৰলৈ তোমাৰ পৰা এক সুখবাৰ্তা পাম বুলি মই অধীৰ হেঁপাহেৰে ৰৈ থাকিম কাৰেঙত তাতে আমাৰ সাক্ষাৎ হ'ব আদেশ শিৰোধাৰ্য সৰ্বদে ঈশ্বৰ আজি ৰাজ্যৰ প্ৰতিগৰাকী প্ৰজাই তোমাৰ মুখলৈকে বাট চাই আছে এটা সুসংবাদ পাম বুলি প্ৰতিগৰাকী পুত্ৰহৰা মাতৃয়ে কামনা কৰিছে তেওঁলোকৰ অন্তৰত চলি থকা প্ৰতিশোধৰ পৰা যেন নিৰ্বাপিত হয় তোমাৰ হাতে প্ৰতিগৰাকী স্বামীহাৰা পত্নী বাঞ্ছা কৰিছে যেন দুৰ্ভকতাৰ তেজেৰে মচাই তেওঁলোকৰ চকু পানী তোমাৰ নেতৃত্বত আহোম সেনা বিজয়ী হৈ আহক এই আমাৰ আটাইৰে মনোবাঞ্ছা এই মনোবাঞ্ছা পূৰণ কৰিবলৈ মই চেষ্টাৰ ত্ৰুটি নকৰোঁ সৰ্বদে ঈশ্বৰ মই আই অসমীৰ মাটি চুই সংকল্প লৈছোঁ এই সংকল্পৰ জয় হওক কি হ'ল তুমি সুদা হাতেৰে আহিছা যে ক'ত মোৰ কবচ আহা মোক ৰক্ষা কবচ পিন্ধাই দিয়া আজিলৈকে কোনো এখন যুদ্ধতে যে মই তুমি দিয়া কবচ নিপিন্ধাকৈ নমা নাই তুমি কবচ পিন্ধাই নিদিয়ালৈকে তুমি নিজ হাতে হেংদাং তুলি নিদিয়ালৈকে মই যুঁজ কৰাৰ মনোবল নাপাওঁ এয়াতো তুমি জানাই আপুনি আজিয়ে নগ'লে নহয়নে সৰ্বদে ঈশ্বৰৰ আদেশ মই আজি এই ৰণত নামিব লাগে নহ'লে বোলে দুৰ্বক সেনা ইমান বেছি আগুৱাই আহিব যে সিহঁতক আৰু পিছুৱাই খেদাটো সম্ভৱ নহ'ব তথাপি কৈছো বঙহৰদেউ স্বৰ্গত ঈশ্বৰকৈ আপুনি আৰু দুদিন ৰৈ দিয়ক এয়া তুমি কি কৈছা মোলা মই ৰণত নমাৰ কাৰণে বঙালে তো আৰু ৰৈ নাথাকে তাতে সময় বৰ সেনাপতি হৈ যুদ্ধ কৰামিলে আমাৰ সৈন্য সামন্তৰ মনোবল বেছি ভাঙি পৰিব নাই মোলা সেয়া কৰিব নোৱাৰি যদি মজুত পাই কবচ কাপোৰ ততা তয়াকে বৈ দিয়া মোৰ কবচ কাপোৰ বৈ দিবলৈ হ'লে মাছ এটি কপাহনে উঠিব লাগিব বাজি কৰিব লাগিব সূতা কাটিব লাগিব কাপোৰ লগাব লাগিব ৰাজ ভৰাব লাগিব ব তুলিব লাগিব আৰু বেলি ওলোৱাৰ আগতে সেই কবচ কাপোৰ বৈ উলিয়াব লাগিব সেইখন কবচ কাপোৰে ৰণলৈ নিয়াটো উচিত আজি সেই কবচ কাপোৰ বৈ দিবলৈ মোৰ গা বিধুতি সেয়েহে কৈছো বঙহৰদেউ আপুনি আৰু দুদিন ৰৈ দিয়ক এনে সংকট কালত এদিনেই এযুগ যেন লাগে তুমি আকৌ 2-3 দিনৰ কথা কৈছা মই জানো দেশ মাতৃৰ সংকটৰ সময়ত স্বামী কেনেকৈ আবেগৰ কাজেৰে বন্দী কৰাটো উচিত হোৱা নাই তথাপি মই যে নিৰুপায় বৈ দিব নোৱাৰিলে কি হয় তোমাৰ আদৰ মৰম বিশ্বাসখিনিতো আছে সেইখিনিকে কবচ কৰি পিন্ধি মই বঙালৰ লগত যুঁজ দিম
আঘাত কৰাটো কাৰোৰে কাৰণে সম্ভৱ নহয়। মই মাৰ্জনা বিচাৰিছো মহোদয়। কবচ কাপোৰ অবিহনে আপোনাক মই ৰণলৈ পঠিয়াবলগীয়া হৈছে। মোৰ কাৰণে এয়া চৰম দুৰ্ভাগ্য, মোৰ চৰম দুৰ্ভাগ্য। ৰণলৈ যাবলৈ আমাৰ সৈন্যসকল সাজু হৈছে। ইপিনে খবৰ পাইছো কঙাল খানা ধুমুহা গতিৰে আগবাঢ়িছে। তুমি আগবাঢ়া, মই গৈ আছো। হ'ব বৰগোহাঁই ডাঙৰীয়া। আহোঁ মূলাত, বেজাৰ কৰি নাথাকিবা। ৰণক্ষেত্ৰত মোক দুৰ্বল কৰিবলৈ তোমাৰ এটোপাল চকু পানী যথেষ্ট। আপোনাৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। তথাপিও চকু পানী নেপেলাওঁ মই। চকু পানী মোৰ খিচি নিজৰ আনন্দৰ নিজৰা পুৱাই দিম আপোনাৰ ৰণাংগনলৈ। নিজৰ ডুবি যাবলৈ মই যথাসাধ্য চেষ্টা কৰিম। তুমি অপেক্ষা কৰিবা, মই আহিমেই তোমাৰ কাষলৈ, তোমাৰ মৰমৰ ল'বলৈ। প্ৰতিগৰাকী অসমীয়া নাৰীৰ কাৰণে এইখনটো বৰ গৌৰৱৰ ক্ষণ। কিন্তু কিয় জানো মই জানা যে সেই গৌৰৱ অনুভৱ কৰিব পৰা নাই। কিয় জানো এনেকুৱা লাগিছে যেন মোৰ দুৰ্ভাগ্যৰ বলি হ'বলৈ গৈ আছে তেওঁ। মই কবচ কাপোৰ বৈ দিব নোৱাৰাৰ কাৰণে যেন উদম দেহাৰে যুঁজ কৰিবলগীয়া হ'ব তেওঁ। শত্ৰুৰ অস্ত্ৰৰ আঘাতে যেন জৰ্জৰিত কৰি পেলাব তেওঁৰ সৰ্ব শৰীৰ। কিয় জানো আজি দেখোন মোৰ বৰকৈ কান্দিবলৈ মন গৈছে। মহিলা কিবা দেখোন চিঞৰিবলৈ মন গৈছে। আপুনি আগুৱাই নাযাব। এই সংকট কালত মই মোৰ স্বামীক এখন কবচ কাপোৰ বৈ দিব নোৱাৰিলো। ইয়াতকৈ অশুভ সংকেত আৰু কি হ'ব পাৰে? মহিলা নেদেখাজনৰ ওচৰত কৰমজোৰে প্ৰাৰ্থনা কৰিছো, মোৰ কৃতকৰ্মৰ শাস্তি যেন মোৰ মহোদয়ক নিদিয়ে। মোৰ দুৰ্ভাগ্যৰ বলিশালত যেন তেওঁ উঠিবলগীয়া নহয়। মোৰ অসহায় অৱস্থাৰ পৰিণতি যেন তেওঁৰ বীৰত্বই ভুগিবলগীয়া নহয়। এগৰাকী বিব্ৰত পত্নী কাতৰ মিনতি।
মই জানিছিলোঁ যে তেওঁক চাগে প্ৰজাগণে আগুৰি ধৰিছে নহয় বীৰ পুৰুষৰ দৰে তেওঁক সকলোৱে আদৰি আনিছে মই জানিছিলোঁৱে মই কবচ কাপোৰ দি পঠিয়াব নোৱাৰিলে কি হ'ল মোৰ মৰমখিনিতো তেওঁ নিজৰ লগত লৈ গৈছে কবচ কৰি সেই মৰমখিনি তেওঁ ৰক্ষা কৰিবই কৰিব ব'লা না সখী তেওঁক এবাৰ চাই আহোঁগৈ প্ৰজাৰ আদৰ স্নেহ নেওচি এইখিনি পাবলৈ তেওঁ বহুত সময় লাগিব মই আৰু নোৱাৰো ইমান সময় অপেক্ষা কৰিব ব'লা গলৈকো যাব নালাগে আইদেউ বৰগোহাঁই ডাঙৰীয়া নিজেই আহি আছে তেওঁ শীঘ্ৰে আহিবলৈ নোপোৱা কিয় নে মই বুকু মৰম খালি দুহাত মেলি তেওঁক মই মাতিব লাগিব বৰগোহাঁই ডাঙৰীয়া ৰণত পৰা নাই আইদেউ দুৰ্ভোগে তেওঁক অন্যায়ভাৱে হত্যা কৰিছে যুদ্ধ ক্ষেত্ৰত আমাৰ 8জনকৈ ডাঙৰীয়া ৰণত পৰাৰ পাছত বৰগোহাঁই ডাঙৰীয়াই মহাপৰাক্ৰমেৰে যুদ্ধ কৰিছিল পৰাক্ৰমত দছ নছ হৈ গৈছিল তুৰ্বক বাহিনী আনকি তুৰ্বকে নিজেও যুদ্ধভূমিৰ পৰা পলাই থাকিবলৈ বাধ্য হৈছিল বৰগোহাঁই ডাঙৰীয়াক বাধা দিয়াৰ অন্য কোনো উপায় নাই তুৰ্বকে খেলিলে নতুন খেল মহিলাৰ লগত যুঁজ দি বীৰত্ব প্ৰদৰ্শন কৰা কাপুৰুষ আমি নহয় মই মোৰ চহৰৰ হত্যাৰ বদলা ল'ব খোজো মই তেওঁৰ সম্পৰ্ক হত্যা কৰা নাই হত্যা কৰিছো যে কেৱল শত্ৰুঘাত আজয়ৰ সন্মুখৰ পৰা মোৰ লগত যুদ্ধ নকৰাকৈ কোনেও একো যুদ্ধ পাতিব নোৱাৰে মই কৈছো আপুনি পিছফালৰ পৰা আক্ৰমণ কৰি তহঁতে যুদ্ধ জিনিব আহিছ নহয় সন্মুখত মহিলাক থিয় কৰাই তহঁতে যুদ্ধ জিনিবলৈ আহিছ নহয় লাভ নাই তোৰ বক্ষণ তহঁতৰ পৰাজয় নিশ্চিত তহঁতো উভতি যাব নোৱাৰ আমাৰ দেশৰ পৰা খতম আহোম ৰাজত্ব ইয়াৰ পৰাই চিঞৰিছো আলাম পৰা আৰু এখন ৰাজ্য এতিয়া আমাৰ দখলত বৰগোহাঁই ডাঙৰীয়া ৰণত পৰাৰ পাছতেই আমাৰ সৈন্যসকল ভয়ত পিছুৱাই আহিল আনন্দত আত্মহাৰা হৈ পৰিল বঙাল সেনা তুৰ্বকেতো যুদ্ধ ভূমিতে কিৰিলি পাৰি পাৰি নাছিলে তেজৰ ধোঁঙাত পৰি থকা বৰগোহাঁই ডাঙৰীয়াৰ সি চেকুৰাই লৈ আনিলে তাৰ ঘোঁৰাটো তাৰ পাছতে বঙাল সেনা ধুমুহা গতিকে অগ্ৰসৰ হ'ল কাৰেং ঘৰলৈ সিহঁতক যেন বাধা দিওঁতা কোনোৱাই নাই মই আমাৰ সৈন্যসকলক মাতি মাতি ভাগৰি পৰিছো তথাপিও কোনো নাহিল যুদ্ধ দিবলৈ বৰগোহাঁই ডাঙৰীয়া ৰণত পৰাৰ লগে লগে যেন আমাৰ এই যুঁজখনৰো পৰিসমাপ্তি ঘটিল বৰ বেয়াকৈ পৰাস্ত হলো আমি বৰ বেয়াকৈ আপুনি আহিম বুলি কৈছিল মোৰ মৰমৰ মূল বুলি কৈছিল
কৰিব নোৱাৰো অন্তৰখনে কান্দিছে হাও হাও কানি কানি উত্তৰ বিচাৰিছে বঙালৰ পৰা মোৰ মানুহটোক অন্যায়ভাৱে হত্যা কৰিলি কিয় যদি সন্মুখৰ এই যুঁজ দিয়াৰ তহঁতৰ সাহসেই নাই নিজকে আত্মসমৰ্পণ নকৰিলি কিয় এই প্ৰশ্নবোৰ উত্তৰ নোপোৱালৈকে মোৰ অন্তৰখন কেতিয়াও শান্ত নহয় অসমীয়া গাঁও পুৰুষৰ দৰে নিৰ্দেশ কৰিব বিচৰা সেই প্ৰমাণ সোপাক উচিত শিক্ষা নিদিয়ালৈকে মোৰ প্ৰতিশোধৰ জুইকুৰাও নিৰ্বাপিত নহয় সখীয় ভেণ্ডা বুলি কয় এবাৰ গৈ যুঁজখন কৰি আহোঁগৈ ব'লা দেখাই দিওঁ প্ৰমাণক অসমীয়া নাৰীক চুকাই দিয়াৰ পৰিণাম কিমান ভয়ংকৰ হয় কিন্তু স্বৰ্গৰ ঈশ্বৰে আমাক যুদ্ধলৈ যাবলৈ কেতিয়াও অনুমতি নিদিয়ে সভা পাৰিষদ বৰ্গই কয় নাৰী বোলে যুদ্ধলৈ যাব নালাগে দুৰ্বলা নাৰীৰ বাবে সমৰ স্থান নাই আমি অসমীয়া নাৰী দুৰ্বল নহয় আমি বীৰ প্ৰসমিনী বীৰ মাতৃ বীৰ পত্নী বীৰৰ জীয়ৰী আমি আহোম ৰমণী মই অকলেই গৈ হ'লেও দুৰ্গৰ লগত ৰণ দিম দেশৰ শত্ৰুক মই নাশ কৰিম নাইবা যুদ্ধভূমিত মই হাঁহি হাঁহি মৰি যাম আমি স্বাধীন দেশৰ মাটিত জন্মিছো স্বাধীন দেশৰ মাটিতহে মৰিম জয় আই অসমী হাতলৈ যাওঁ যাওঁ অথচ মই নিৰ্বিকাৰ হৈ বহি আছো কাৰণ মই স্বৰ্গদেৱ ৰজাৰ হাহাকাৰ শুনি মই বিব্ৰত হ'ব নোৱাৰো ৰণক্ষেত্ৰৰ পৰা আহোম সেনাৰ পলায়ন দেখি মই হতাশ হ'ব নোৱাৰো কাৰণ মই স্বৰ্গদেৱ আপোনাৰ মুখলৈ কিন্তু বাট চাই আছে প্ৰজাগণে মোৰ প্ৰজাগণৰ ওপৰত দুৰ্বসেনাই নিৰ্মমভাৱে অত্যাচাৰ চলাব মই সেয়া হ'বলৈ নিদিওঁ এমূৰৰ পৰা কাটি পেলাম সকলোকে এজনে কিমান সেনাক কাটিবা নগা কোঁৱত এতিয়া আৰু এইবোৰ আৱেগিক কথা কৈ একো লাভ নাই বহু ভাবি চিন্তি মই এটা সিদ্ধান্ত লৈছো কি সিদ্ধান্ত স্বৰ্গদেশ্বৰ বিনা যুদ্ধে মই নিজকে তুলি দিম বঙালৰ হাতত স্বৰ্গদেশ্বৰ চৰ্ত মাথো এটাই মোৰ প্ৰজাগণৰ ওপৰত কোনেও অত্যাচাৰ চলাব নোৱাৰিব সিহঁতক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব ইমান বেছি শিৰত কৰা কি প্ৰয়োজন স্বৰ্গদেশ্বৰ তাতকৈ সেই প্ৰজাগণক কৈ আমি যুদ্ধ নকৰো কিয় এতিয়া আৰু যুদ্ধ কৰিবলৈ কোনেও সাজু নহয় কনচেং আটাই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৰিয়াল পৰিজনক হেৰুৱাই সকলোৱে ভাগৰি পৰিছে ইয়াতে শুশ্ৰূষা কৰি বহু সময় থিয় দি আছে বঙালৰ সেনা হয় খেলা নহয় সেনাপতি জবাব তৰোৱাল হ'ব নোৱাৰে আৰে যদি ঘায়েল কৰিবলৈ ইমানেই মন তেতিয়াহ'লে তহঁতৰ ৰূপ সৌন্দৰ্যৰে ঘায়েল কৰ এই দামটো নহয় খা তোৰ প্ৰকাৰ দৰে পাঠাৰী যুদ্ধাত দেখিলে এইবোৰ অস্ত্ৰৰ ধাৰ আপোনা আপুনি নোহোৱা হৈ যায় পাঠান মোৰ বীৰ স্বামীক পিঠিত খপিয়াই তই নিজকে এতিয়া পাঠান হোৱাৰ অহংকাৰ দেখুৱাবলৈ আহিছ তোক দেখি মোৰ ঘৃণা কৈছে তোৰ মুখখন এই অসমীয়া জাতিৰ দুৰ্ভাগ্য যে তোৰ দৰে এটা ভীৰু কাপুৰুষৰ তেজেৰে আমি আমাৰ পবিত্ৰ হেংনাংবোৰক লেতেৰা কৰিবলগীয়া হৈছে মই ভীৰু কাপুৰুষ নহয় কাৰণ তই মোৰ সন্মুখত আজি এনেদৰে থিয় দি থাকিব পাৰিছ আৰে নাৰীৰ লগত যুদ্ধ কৰা কাৰ্যক পাঠানে ঘিণ কৰে প্ৰশ্ন কৰি নকওঁ কিয় যে তই পলাই ফুৰিছ তই কাপুৰুষ সেয়েহে মোৰ স্বামীক তই এনেকৈ হত্যা কৰিলি আজিকৈ কৈছ নাৰীৰ লগত যুদ্ধ কৰাটো ঘৃণাৰ কথা মোক তিয়ালি বুলি কৈ নিজে কুকুৰা সিংহ ওলাইছ নীলাজ বঙালৰ জান বৰ বেছি মুখ মেলিছ তই আৰু যদি মুখ মেল তেনে তোৰ সেই একেডোখা কৰিম যিডোখা তোৰ মানুহটোৰ কৰিছিলো কিমানখিনি সুবিধা পাতো নিদিও তোৰ বক্ষা এইটো যে ন্যায় যুদ্ধ হ'ব ন্যায় এই যুদ্ধ
যিকেইজন বাচি আছে সিহঁতে ইতিমধ্যে পলাই গৈ শিবিৰ পাইছিল কিন্তু তোক মই পলাবলৈ নিদিওঁ তোৰ বখান তই আই অসমীৰ অহংকাৰ পদাঘাত কৰিছ গতিকে তোৰ নিস্তাৰ নাই নারী
পাৰি কিন্তু যুঁজি যুঁজি মই বেছি দিনলৈ জীয়াই থাকিব নোৱাৰিম নামাৰিবি মোক নামাৰিবি মোক স্বাধীন দেশৰ মাটিত যে মই মৰিব পাৰিছো মোক আৰু কি লাগিছে কওক আজি মই যাম যদি মই আকৌ আহিম যেতিয়া আমাৰ আই অসমীয়া মান কোনোবাই হানি কৰিবলৈ আহিব মই আকৌ যুঁজ দিম নতুন ৰূপেৰে নতুন নামেৰে নতুন সাজেৰে আপুনি আপোনাৰ মই কিন্তু যাম আপোনাৰ আপোনাক কবচ কাপোৰ দিবলৈ সেই কবচ কাপোৰ পিন্ধাই আপোনাক আই মাতৃ ৰক্ষাৰ ৰঙলৈ পঠিয়াবলৈ হাত দুখন মেলি দিয়কচোন মানুহৰ বিজয় সম্ভাষণ জনোৱা বিজয় ধ্বনিৰে